ঘূৰি ফুৰিছে সেয়া গামোচা নহয়, আচলতে সেয়া চিপজুৰি। সেই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো, চিপজুৰি এডাল এডাল ওলমাই দিছে। মানে UPPLৰ প্ৰাৰ্থী পবিত্ৰ বড়োৰ উত্থান দেখা পাই ভিক্টৰ দাস শংকিত হৈছে আৰু শংকিত হৈ তেওঁ এই ধৰণৰ কথা ক'বলৈ বাধ্য হৈছে। তেওঁলোকে কয় যে সনাতনী সংস্কাৰ মানে সনাতন হিন্দু ধৰ্ম, কিন্তু এই অসমীয়া সমাজ ব্যৱস্থা বা হিন্দু ধৰ্মৰ আন এটা অংশ হ'ল যে গামোচাখন। আৰু এই গামোচাক লৈ যেতিয়া নেকি তেওঁলোকে ক'ব যে এইখন শিৱজৰী বুলি, গতিকে এইটো ক্ষমতাই মূৰত ধৰাৰ লক্ষণ আৰু ক্ষমতাই মূৰত ধৰিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ অসমীয়া সমাজৰ, অসমীয়া সংস্কৃতিৰ যিটো আমাৰ মূল বস্তু গামোচা। তেওঁ UPPLে দিয়ক, BJPয়ে দিয়ক, কংগ্ৰেছে দিয়ক, যিয়ে নিদিয়ক, গামোচাটো গামোচা। আৰু এই গামোচা আমাৰ অসমীয়াৰ স্বাভিমান। গতিকে এই অসমীয়াৰ স্বাভিমানক BJPৰ এজন প্ৰতিনিধিয়ে পাহৰি গৈছে। আৰু পাহৰিছে কিহৰ কাৰণে? যে ক্ষমতাৰ লালসাত, ক্ষমতাই মূৰত ধৰিছে। গতিকে মোৰ ক'বলগীয়া নাই, তেওঁলোকৰ এয়াই সংস্কাৰ। BJP যে কৈ থাকে সংস্কাৰ মানে আৰু কিবা কিবি, গতিকে সংস্কাৰৰ এই এটা উদাহৰণ। ক'লোঁ কি যে গামোচাটো বা আৰনাইটো আমি ভাবিছোঁ যে বড়োটো অসমীয়া সমাজৰ আন এটা অংগ। গতিকে এই বড়োসকলে বা UPPLটো অকল বড়োৰে ৰাজনৈতিক দল নহয়। গতিকে UPPLে গামোচা বা আৰনাই যিকোনো বস্তু দিব পাৰে। গতিকে এই আৰনাই বা বিহুৱানখন বা গামোচাখনক এই যে এটা বেয়া শব্দ কৈছে, এই শব্দটো ধিক্কাৰ জনাইছোঁ, গৰিহণাযোগ্য। গতিকে ভিক্টৰ দাসৰ ক্ষমতাই মূৰত ধৰিছে, মই এইটোকে ভাবিছোঁ।